হেল্ল' গুড ইভিনিং সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আজি আপোনালোকক দেখাব ওলাইছোঁ বেহাৰৰ তলি। হালধীয়া হৈ থকা এইবোৰ হৈছে বেহাৰ, আৰু বহুদিন ব্লগ বনোৱা নাছিলোঁ, চ' আজি আপোনালোকক বেহাৰৰ তলি দেখুৱাম বুলি ভাবিছোঁ। চ' বেহাৰ চাওঁ আহক। হালধীয়া হৈ থকা বেহাৰবোৰ কিমান ভাল লাগে নহয় জানো। সৰিয়হৰ তেল হয় ইয়াৰ পৰাই। চাওঁ আহক বেহাৰবোৰৰ ফুল। এইবোৰেই হৈছে সৰিয়হৰ ফুল। এইবোৰ হৈছে হালধীয়া বেহাৰ, মানে সৰিয়হ বুলি কোৱা হয়। সৰিয়হ হয় ইয়াৰ পৰা। ইয়াৰ পৰাই হয় সৰিয়হ তেল। ঘনকৈ এতিয়া ফুলবোৰ ফুলিছে। আঁতৰৰ পৰাই ধুনীয়া দেখি, বৰ ধুনীয়া দেখি, হালধীয়া হৈ থকা এই সৰিয়হৰ ফুলবোৰ। আৰু ইয়াৰে ওচৰতে আছে এটা শিৱ মন্দিৰ। সৌটো হৈছে শিৱ মন্দিৰ। এদিন মই তালৈ যাম আৰু আপোনালোকক দেখুৱাই দিম সেই শিৱ মন্দিৰটো। ইয়াৰ পৰা অকণমান আঁতৰত হয়, মই জুম কৰি দিছোঁ। ইয়াৰ পৰা বহুত আঁতৰত আছে অকণমান। সেই আহঁতৰ তলতে আছে শিৱ মন্দিৰটো। হালধীয়া এই বেহাৰবোৰ চাই বৰ ভাল লাগে নহয় জানো। আৰু ভিডিঅ'টো চাই লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু ইয়াৰে ওচৰতে আছে পথাৰৰ ৰাস্তাটো।